Hello friends, good evening. Aro আজি বঙাইগাঁৱৰ পৰা good evening জনাইছো দে আৰু এয়া দেখিছো নহয় গেটত পাইছো আৰু ৰাস মেলালৈ আহিলো সকলোকে ৰাস মহোৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আপোনালোকে Hello friends, আৰু হেয়া বঙাইগাঁও ৰাসমেলাৰ ভিতৰলৈ সোমাই গ'লো হেয়া দেখিছে ধুনীয়াকৈ এফালে আৰু বাঁহীঘৰ আছে এইফালে মিঠাইৰ দোকান মিঠাই জিলেপি জেলেপি লাগিব আৰু হেয়া আমাৰ মিঠাই 10 টকা পুৰা মেলা আৰম্ভ হৈছে আৰু ইফালে পুৰা মেলা চলি আছে হেল্ল' ফ্ৰেণ্ডছ এয়া ধুনীয়া মেলা চাম আৰু সেই মেইন মন্দিৰটো হেয়া বাগেশ্বৰী পূজা মণ্ডপ আপোনালোকে দেখাই আছোঁ বাগেশ্বৰী পূজা মণ্ডপ বঙাইগাঁও গান্ধী মৈদান আৰু ধুনীয়াকৈ এইয়া বেটা আগলৈ গৈছে আৰু এয়া লিটিল কৈ দিয়া নমস্কাৰ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰি মই আজি ধৰ্মীয় অনুষ্ঠানৰ কাৰণে আহ্বান কৰিছোঁ ধুনীয়াকৈ ৰাসৰ চাওক বহুত বেছি ভাল লাগিছে ফ্ৰেণ্ডছ চাওক ধুনীয়াকৈ বজাই আছে ন হেল্ল' ফ্ৰেণ্ডছ কি খবৰ সকলোৰে কমেণ্ট কৰিবচোন আৰু বঙাইগাঁও ৰাসত পঞ্চায়ত গ্ৰামোন্নয়ন খাদ্য অসামৰিক যোগান বিভাগৰ মন্ত্ৰী তথা বঙাইগাঁও জিলা মন্ত্ৰী আমি তেখেতক জয়পুৰাম গামোচা আৰু এখন গাভীৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ দিছোঁ সম্বৰ্ধনা জনাব আমাৰ বাৰৱাৰী পূজা সমিতিৰ সন্মানীয় উপসভাপতি তৰুণ কুমাৰ চৌধুৰীকে এইফালে ধৰা আৰু এয়া চাওক ধুনীয়া পৰিৱেশ ৰাসৰ পৰিৱেশ